বেছি দিন হোৱা নাই এইটো বনোৱা তো এনেকুৱা টেলেণ্ট আছে আমাৰ অসমতো ইমান ভিতৰত লুকাই আছে এনেকুৱা টেলেণ্ট তো নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল আন এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি আমি আহিছোঁ গোৱালপাৰাত এটা টেলেণ্ট বিচাৰি আহিছোঁ বহুত দিনৰ পৰা আহিব খুজি আছিলোঁ তো আজি আহিলোঁ বিচাৰি কিনে তাকো গুগল মেপ চাই ঘৰটো উলিয়াইছোঁ তো বন্ধু এজনে মোক সহায় কৰিছে এইটো মানৱ ভাই আছে মানৱ ভাই সহায় কৰিছে আৰু তেওঁ সহায় কৰিছে মুন্না ভাই গোৱালপাৰাৰে তো আমি আহিছোঁ আজি গোৱালপাৰাৰ উদয়পুৰ হাৰিমুৰা গাঁৱত তো আপোনালোকে দেখা পাইছে ইয়াতে বহুতে আহিছে ডিম্পুপুৰাতে আহি গৈছে ইয়াতে অলৰেডি তেওঁ বহুত মানে কাঠেৰে বহুতখিনি মানে বহুতৰে বনাই কাঠেৰে মূৰ্তি বনায় তো সেই টেলেণ্টটো বিচাৰি আজি আমি আহিছোঁ আমি দুজনে তো আপোনালোকক তেওঁৰ টেলেণ্টবিলাক আমি দেখুৱাইছোঁ অলপ পিছত তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো গৈ আছোঁ ভিতৰৰ ফালে আপোনালোকে দেখা পাইছে আছে মানুহটো অলপ পিছত লগ পাম কিবা বনাই আছে কুকুৰ তো বন্ধুসকল আপোনালোকে জানে যে আমাৰ অসমত টেলেণ্টৰ কোনো মানে অভাৱ নাই বহুত টেলেণ্ট আছে বহুত বেলেগ বেলেগ টেলেণ্ট আছে তো তেনেকুৱা এটা টেলেণ্ট বিচাৰি আমি আহিছোঁ আজি গোৱালপাৰাৰ আপোনাক আগতে কৈছোঁ গোৱালপাৰা এখন ঠাইত আহিছোঁ এই ঠাইখন আপোনালোকক মই নামটো কৈছোঁ অলৰেডি মেনশ্যন কৰিছোঁ এই গাঁওখনৰ নাম তো সেই গাঁওখনৰে এজন টেলেণ্টেড ল'ৰা আমি বিচাৰি উলিয়াইছোঁ বহুত দিনৰ পৰা মানে পুৰা ভাইৰেল হৈ গৈছিল কেইদিনমান আগত ফেচবুক হওক বা যিকোনো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছিল সেই ল'ৰাজনক আমি আজি বিচাৰি আহিছোঁ তাকো গুগল মেপেদি তো সেইজন ল'ৰাক আপোনালোকক মই দেখাই আছোঁ এইটো বিশ্বজিৎ কোচ বুলি নাম আছে আৰু এইটো এতিয়া বনাই আছে এইটো আপোনালোকে দেখিছে মোবাইল ষ্টেণ্ড লগাই থৈছে তো এইটো পূৰা কাম চলি আছে ইয়াতে গোটেইখিনি কাম চলি আছে কেনেকৈ কি কৰিছে গোটেইখিনি চলি আছে আৰু আপুনি কোন হয় বিশ্বজিতৰ ভাগিনা তো আপোনাৰ কেনেকুৱা লাগে ই যে এনেকুৱা বনায় মানুহ যে আহি থাকে বহুত ধৰণৰ মানুহে আপোনাৰ কেনেকুৱা লাগে মানে প্ৰথম অৱস্থাত কেনেকুৱা লাগিছে যেতিয়া বেলেগ বেলেগ মানুহ আহিছে প্ৰথম অৱস্থাত বহুতে আহিছে তেতিয়াৰ পৰা মানে ফাৰ্ষ্ট ভিডিঅ' যেতিয়া মানে ভাইৰেল হৈছিল সেই ভিডিঅ'টো কোনে দিছিল মানে ছ'চিয়েল মিডিয়াত ক'ব পাৰিব লগৰীয়া দিছিল বোধে নিশ্চয় না নিজৰ চেনেলটো চেনেলো আছে ইয়াত নিজৰ চেনেলৰ ফাৰ্ষ্টত ভাইৰেল হৈছে না বেলেগৰ পৰা ভাইৰেল হৈছে ডিম্পুদাৰ পৰা ভাইৰেল হৈছে তো আপোনালোকে গম পালে যে সেই যিটো ভাইৰেল বইটো আছিলে এইটো প্ৰথম ভিডিঅ' ডিম্পুদাৰ যিটো ভিডিঅ' আছিলে তো সেই ভিডিঅ'টোৰ পৰা পূৰা অল অসমত ভাইৰেল হৈ গৈছিলে এই ভিডিঅ'টো তো সেইজন ল'ৰাজনে এইজন এতিয়াও বেলেগ কাম কৰি আছে তো বেলেগ এটা বনাই আছে তো আপোনালোকক মই ক'লোঁ আপোনালোকক এড্ৰেছটো মই দি দিম তো আৰু বেলেগ বেলেগ টেলেণ্ট আছে মই আপোনালোকক দেখাই আছোঁ ই খালি কাঠেৰে বনোৱা আৰ্টৰ নহয় আপোনাৰ হাতেৰে যিবিলাক ছবি আঁকে না একদম মানে ক'বলগীয়া মানে বহুত লেখত ল'বলগীয়া বনাই ফটো সেইবিলাক মই আপোনালোকক দেখাই আছোঁ এতিয়া তো এইটো চাওক এইটো লিখা আছে সোণোৱাল কছাৰী বুলি এইটো হাতেদি বনোৱা এইটো কাঠ পেঞ্চিলেদি বনোৱা না কাঠ পেঞ্চিল এইটো হৈছে কিবা নাম আছিল লাভলিনা নে কি নাম আছিল নে ইয়াত এইটো আৰ্ট বাই বিশ্বজিৎ লিখা আছে এইটো আপোনালোকে কমেণ্ট কৰি মেনশ্যন কৰি জনাব এইটো কোন হয় আৰু দেখাইছোঁ এইটো চাওক আপোনালোকৰ টাইগাৰ শ্ৰফ পূৰা হাতেদি বনোৱা ইমান ৰিয়েলিষ্টিক লাগিছে এই ছবিখন এইটো কোন হয় বিশ্বজিতৰ দুটা এইটো ফটো আৰু এইটো চাওক ৰিয়েলটো চাওক আপোনালোকে মই ৰিয়েলটো দেখাই আছোঁ এইটো চাওক ৰিয়েলটো আৰু এইটো আপোনালোকে চাওক এইটো ফটোটো আৰু বেলেগ বেলেগ আছে এইটো চাওক আমাৰ অসমৰ গ'ল্ড গাৰ্ল এইটো আপোনাৰ ৰাণ পূৰা বিশ্বজিতে আঁকিছে নিজৰ হাতেটো পূৰা ৰিয়েলিষ্টিক হিমা দাস আৰু আছে এইটো বিশ্বজিৎ আৰু নিশ্চয় বন্ধু হয় একেলগে বনাইছে ফটোটো আৰু এইটো চাওক অসমৰ মানে জনপ্ৰিয় গায়িকা সকলোৰে ক্ৰাছ টিপলিনা ডেকা আপোনালোকে দেখা পাইছে এইটো চাওক আৰু আছে এইটো চাওক আমাৰ অসমৰ টপ ইউটিউবাৰ এইটো চাওক ডিম্পু বৰুৱা আপোনালোকে তেওঁৰ ভিডিঅ'ত দেখিছে বোধহয় তেওঁৰো ছবি আঁকিছে পূৰা মানে পূৰা ৰিয়েলিষ্টিক লাগিছে আৰু এখন আহিছে ডিম্পু বৰুৱা উই আৰ দ্য বেষ্ট ফ্ৰেণ্ড ইয়াৰ দাদা ডাঙৰ দাদা এইটো হৈছে দেউতাক এইটো পিছফালে দি না এইটো পিছফালৰ বজাৰ কৰিব যোৱা সময়ত এইটো হৈছে ৰাজকুমাৰ নেকি
ঋতিক টাইগাৰ শ্ৰফ আৰু ঋতিক ৰোশন আপোনালোকে দেখা পাইছে একেলগে বনাইছে। এইটো ভণ্টি ইয়াৰ ভণ্টি এইটো হৈছে ইয়াৰ ভণ্টি বিশ্বজিতৰ ভণ্টি। আৰু এইটো বিদ্যুৎ জাম্বালৰ ফটো চাম, এইটো কিমান ৰিয়েলিষ্টিক। আৰু এইটো হৈছে টাইচান, এইটো বোধহয় অলিম্পিকৰ কিবা হয় বোধহয় প্লেয়াৰ নাজানো ইমান। এটা খাই টেপ না সেইটোৱে বোধহয় দাম। তো এতিয়া বিশ্বজিতৰ দেউতাৰ লগত কথা পাতিম। ইয়াৰ যে দেউতা, কেনেকুৱা লাগে আপোনাৰ? ভালে লাগে আৰু মানুহবিলাক যে আহে, মানুহবিলাক ভালে লাগে আৰু কি কৰিব বেলেগ বেলেগ জেগাতো মানুহ আহে, আহে তো সদায় আহি থাকে বাৰু এতিয়া মানুহ সদায় আহে সদায় আহে তো মানে যেতিয়া মানুহ আহে বিশ্বজিতক লগ ধৰিব, যেতিয়া মানুহ আহে বেলেগ বেলেগ ধৰণৰ বা বেলেগ বেলেগ জেগাৰ পৰা বেলেগ বেলেগ মানুহ আহে, আহে অহা হ'লে তো আপোনাৰ কেনেকুৱা লাগে যে ভালে লাগে, ল'ৰাজনক বিচাৰি আহে? কি কি কয় এনে বেছিভাগ কি কয়? ভালে লাগে তাই সিমান মাত চাত নাজানে আৰু তাৰ ভালে ইংগিত থাকিব তথাপিতো টেলেণ্ট থকাৰ কাৰণে ভালে লাগে আৰু মানুহ চাই আহিলে ঠিক আছে বেলেগ মানুহ নাহিলে ভাই এইটো হয়। আহে তো মানে এনেকুৱা হৈছে টেলেণ্ট থকাৰ কাৰণে মানে যিমান নহওক কিয় মানুহবিলাক আহি কেনে তেওঁৰ টেলেণ্টটো চবৰে আগত মানে উদঙাই দিয়ে যে এনেকুৱা এই ল'ৰাটোৰ এনেকুৱা টেলেণ্ট আছে। তো সেইটোৱে আমিও বিচাৰিছোঁ যে তেওঁৰ যিটো টেলেণ্ট আছে সেইটো হৈছে পূৰা গাঁৱৰ ভিতৰত আমি আহি আছি কিনে গম পাইছোঁ পূৰা গাঁৱৰ ভিতৰত। তো এনেকুৱা গাঁৱৰ ভিতৰত যে এনেকুৱা এটা মানে মহান কোৱা নিচিনা মহানেই হয় এটা টেলেণ্ট আছে যিটো তেওঁ নুশুনে, কাণেৰেও নুশুনে, মুখেদিও ক'ব নোৱাৰে, তথাপিতো ইমান ডাঙৰ এটা টেলেণ্ট আছে যিটো হাতেৰে ছবি আঁকিও টেলেণ্টটো দেখাব পাৰে আৰু কাঠেৰে, যিটো মানে ইমান আমাৰ নিচিনা মানুহৰ কাৰণে সহজ নহয়, যিটো কাঠেৰে এটা ছেইম টু ছেইম প্ৰতিমূৰ্তি বনাব পাৰে। মানে কাঠেৰে পূৰা ইউজ কৰি কেনে যিখিনি তেওঁৰ বস্তু পাতি লাগে গোটেই কাটি কুটি যি বনাবলৈ মানে পূৰা ৰিয়েলিষ্টিক লাগে। আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখা পাইছে। তো ছেইম ধৰণে এনেকুৱা বনাই আমি আহি নিজে দেখা পালোঁ যে পূৰা ছেইম টু ছেইম দেখা পায়। তো ইমান ভাল লাগিছে আহি কেনে তেওঁৰ এনেকুৱা এটা টেলেণ্ট ইমান গাঁৱৰ ভিতৰত লুকাই আছিল ইমান দিনে। তো ডিম্পু বৰুৱা ডাঙৰীয়া যেনেকৈ উদঙাই দিছে তেওঁৰ এটা টেলেণ্ট আছে বুলি, তো আমিও আহিছোঁ তেওঁৰ ভিডিঅ' চাই কেনে আহিছোঁ যে টেলেণ্টটো আমিও চাবৰ কাৰণে যে কি টেলেণ্ট আছে। তো সেইটোৰ কাৰণে আমিও আহিছোঁ। এতিয়াও বনাই আছে, আপোনালোকে দেখা পাইছে এইটো এতিয়াও পূৰা ৰেডি হৈ আছে বনাব, বেলেগ বনাই আছে। তো এতিয়া নেক্সট কি জানিবা জুবিন গাৰ্গৰ আমি দেখা পাম নিশ্চয়। তো আপোনালোকে মোৰ ভিডিঅ'টো চাওক, যদি আপোনালোকে যদি ভাল পায় তেনেহ'লে মোৰ চেনেলত কমেণ্ট কৰক কেনেকুৱা লাগিছে, লাইক কৰিব। তাৰপিছত আপোনালোকক আৰু মই কেইটামান বস্তু দেখাম অলপ পিছত তেওঁৰ লগত। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'ত, সেইবিলাক চাওক আপোনালোকে। তো হৈছে কিবা নীম চন্দ্ৰ বৰদলৈ নেকি, আৰু এইটো হৈছে লিখা আছে ইয়াতে মই আপোনালোকে দেখা পাইছোঁ বিকাশ এন টিপা, আৰু এইটো আপোনালোকে দেখা পাইছে হেমন্ত বিশ্ব শৰ্মা, বেছি দিন হোৱা নাই এইটো বনোৱা। তো এনেকুৱা টেলেণ্ট আছে আমাৰ অসমতো, ইমান ভিতৰত লুকাই আছে এনেকুৱা টেলেণ্ট। তো এইটো এটা বনাইছে, এইটো হৈছে আপোনাৰ ৰাভা থেকমু চামজা।